জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছা। আজি মই ক্লাছ 6ৰ ছায়েন্সৰ চেপ্টাৰ 2ৰ কম্পনেণ্টছ অফ ফুড, খাদ্যৰ উপাদান মানে খাদ্যত কি কি বস্তু থাকে। আমাৰ এই প্ৰথম লেচনটোত জীৱ জন্তু খাদ্যৰ ওপৰত কৈছে, এইটোত মানুহৰ মানে আমাৰ হিউমেন বিংছৰ খাদ্যৰ ওপৰত আলোচনা কৰিছে। কি কি খাদ্য আছে, কেনেকুৱা ধৰণৰ খাদ্য খোৱা হয়, সেই খাদ্যবোৰত কি কি থাকে, প্ৰ'টিন, মিনাৰেলছ, ভিটামিন, ফেটছ এইবোৰ থাকে নে নাই, এইবোৰৰ ওপৰত আলোচনা আছে গোটেই লেচনটোতে। গোটেই লেচনটোতো মই বুজাই নিদিওঁ, কিন্তু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লেচনটোত কি কি আছে এইটো দেখাই দিম তোমালোকে সেইটো বুকৰ পৰা ডাইৰেক্ট পঢ়ি উঠাবা, যেনেকুৱা ধৰণৰ কুৱেশ্যন আহে যাতে লিখিব পাৰা, আৰু এক্সাৰচাইজৰ কুৱেশ্যনখিনি মই কৰাই দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। আৰু মই ক্লাছ 6ৰ মেথছৰ ভিডিঅ'টো গোটেইকেইটা লেচনৰ মেথছৰ ভিডিঅ' মোৰ চেনেলত আছে, প্লেলিষ্ট চেক কৰিবা, পাই যাবা। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চোৱা, প্ৰথম পেজটো চোৱা, পেজ নম্বৰ 15টোত কেইটামান এটা চাৰ্ট দিছে নহয়, এই চাৰ্টটো মুখস্থ কৰিব। মুখস্থ মানে কি, সকলোৱে আমি জানোৱেই যে অসমত কি খায়, ৰাইচ খায়। ৰাইচ কি কয়, মাটি দালি, আইটেম অফ ডালৰ ভিতৰত কি কয়, মাটি দাল, ফিছ, মিট। তাৰপিছত ভেজিটেবল মানে মাংস আৰু ডালৰ ভিতৰত কি কি খায়, ভেজিটেবলছৰ ভিতৰত কি কি খায়, সেইবোৰ আছে। তোমালোকে এইবোৰ মুখস্থ কৰিব। অসমীয়াৰ বিষয়ে অসমৰ মানুহ, অসমৰ যিহেতু আমি অসমৰটোতো জানিম। এতিয়া পাঞ্জাৱত কি খায়, মাক্কি ৰুটি খায়, মাকৈ মানে কৰ্ণ যোনটো থাকে সেইটো ৰুটি বনাই খায়। তাৰপিছত আইটেমবোৰ কি কি, তাৰ লগত সেই ৰুটিৰ লগত আৰু কি কি খায়, ৰাজমাহ খায়, আৰু খায় চাৰ্চো, শাকৰ ভিতৰত ভেজিটেবল পিছত চাৰ্চো, সৰিয়হৰ শাকটো খায়, মাষ্টাৰ্ড লিফ কাৰী, অ'কে। তাৰপিছত আদাৰ স্কাৰ্ট আৰু ঘিটো পাঞ্জাৱত বেছিকৈ খায়, অ'কে। এই দুটা চাৰ্ট লিখা আছে। তাৰপিছত কিছুমান পিকচাৰ্ছ দিছে নহয় পেজ নম্বৰ 21তে। এইবোৰ চাম চ'ৰ্চেছ অফ কাৰ্বহাইড্ৰেট, মানে কোনবোৰ ফুডত কাৰ্বহাইড্ৰেট আছে, তাৰপিছত কোনবোৰ ফুডত ফেটছ আছে, এইবোৰ তোমালোকে এই ফেটছৰ ওপৰত কুৱেশ্যন আনচাৰ আছে। তাৰপিছত আৰু আছে কেইটামান, ভিটামিন এ কোনবোৰ ফুডত আছে, ইয়াতে আছে লিখা গোটেইকেইটা। এগছ, প্ৰ'টিন ভিটামিন এ কোনবোৰ ফুডত আছে, ভিটামিন বি কোনবোৰ ফুডত আছে, অ'কে। তাৰপিছত ইয়াতে ভিটামিন চি কোনবোৰ ফুডত আছে, নেমকেইটা আছে। তোমালোকে এইখিনি চাৰ্টটো চাই মুখস্থ কৰিব, পিকচাৰকেইটা চাই মুখস্থ কৰিব, সহজতে মনত হ'ব। আৰু এই প্ৰ'টিনছ কোনবোৰ বস্তুত আছে, আৰু এয়া ভিটামিন ডি কোনবোৰ বস্তুত পোৱা যায়, এইবোৰ তোমালোকে এই চাৰ্টটোৰ মতে মুখস্থ কৰি দিবা। এক্সট্ৰা কুৱেশ্যন পঢ়িলে হয়তো মনত নাথাকিব। চাৰ্টটো যেতিয়া পঢ়িবা মানে ইমেজিন কৰি ৰাখিবা, তেতিয়া পৰীক্ষাত হয়তো এই চাৰ্টটো মনত কৰি তোমালোকে এনচাৰবোৰ লিখিব পাৰিবা, যদি ভিতৰৰ কুৱেশ্যন আহি যায়, অ'কে। তাৰপিছত ইয়াতে আছে ভিটামিন ডি, আমাক কি কি ভিটামিন লাগে, ভিটামিন এ লাগে, চি লাগে, ডি লাগে, ই লাগে, কে লাগে, আৰু লগতে বি লাগে, অ'কে। এইকেইটা আমাৰ ভিটামিন আমাৰ গাত মানে প্ৰয়োজনীয় ভিটামিন, অ'কে। তাৰপিছত আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, আৰু সেইকেইটাই বেছিভাগ কুৱেশ্যন তোমালোকৰ বুকৰ মানে এক্সাৰচাইজৰ কুৱেশ্যনত দিছে। তাৰপিছত পেজ নম্বৰ চোৱা, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। চোৱা পেজ নম্বৰ 29, এই 29ত যোনটো চাৰ্ট দিছে, এইটো চাৰ্ট একদম ছেম টু ছেম মুখস্থ কৰি দিবা, অ'কে। মুখস্থ মানে যেতিয়া তোমালোকে চাৰ্ট হিচাপত মুখস্থ কৰিবা, এইটো এক্সট্ৰা কুৱেশ্যন বনালে বহুতকেইটা কুৱেশ্যন হৈ যাব, কিন্তু যেতিয়া চাৰ্ট হিচাপত পঢ়িবা তেতিয়া এই এটা কম ঠাইতে মানে এটা চাৰ্টতে বহুতকেইটা কুৱেশ্যন হৈ যাব, অ'কে। চ' ভিটামিন এত কি হয়, ডেফিচিয়েঞ্চি ডিজঅৰ্ডাৰ মানে কি কি ৰোগ হয়, লছ অফ ভিজন, দৃষ্টি কমি যায়। ভিজন মানে চকুৰে যোনটো ভিজুৱেল হয়, সেইটোকে মানে চকুৰ দৃষ্টিটো কমি যায় ভিটামিন এৰ অভাৱত। আৰু এই অভাৱত চিমটমছ কেনেকুৱা ধৰণৰ হয়, প'ৰ ভিজন, কম দেখে, লছ অফ ভিজন ইন ডাৰ্কনেছ মানে যোনটো একেবাৰে নেদেখা হয়, কুকুৰিকণা টাইপ, সেইটো চামটাইমছ কমপ্লিট লছ অফ ভিজন, অ'কে। ৰাতি নেদেখাটো কি কয়, কুকুৰিকণা কয়। ইংলিছৰ যিহেতু ইংলিছ মিডিয়ামৰ হয় তোমালোকে এতিয়া বৰ্তমান, গতিকে ইংলিছখিনি মুখস্থ কৰিবা। ভিটামিন B1ত বেৰি ৰোগ হয়, এয়া কুৱেশ্যন আনচাৰ আছে তোমালোকে এক্সাৰচাইজত। তথাপি চাৰ্টটো যেতিয়া মুখস্থ কৰি ৰাখিবা, যেনেকুৱা ধৰণৰ বেমাৰটো কয় সেইটো ভিটামিন কোনটো অভাৱত হয় তোমালোকে লিখিব পাৰিবা, অ'কে। আৰু চিমটমছবিলাক কি কি, চিমটমছবিলাক যদি কয় যে ভিটামিন B1ৰ অভাৱত হোৱা ৰোগৰ চিমটমছটো কি আছে, অ'কে, তেতিয়া কি লিখিবা, চিমটমছবোৰ যদি পঢ়ি থোৱা লিখিব পাৰিবা। এই চাৰ্টটো ডাইৰেক্ট মুখস্থ কৰি দিবা, অ'কে। এইটো হ'ল ইম্পৰ্টেণ্ট। তাৰপিছত আৰু কুৱেশ্যন আনচাৰ নাই। এতিয়া ইয়াতে কিছুমান চেণ্টেঞ্চ দিছে, চামাৰীখিনি এইকেইটা তোমালোকে পঢ়ি ৰাখিবা। এইকেইটা মানে মেইন যোনটো লেচন, সেইটো লেচনৰ মেইন পইণ্টকেইটা ইয়াতে উঠাই দিছে। এই পইণ্টকেইটাই কুৱেশ্যন আনচাৰ বহুতকেইটা হ'ব। চোৱা ইয়াৰ পৰা বহুতকেইটা কুৱেশ্যন আনচাৰ দিছে তোমালোকৰ চেপ্টাৰত, মই এতিয়া কৰাই যাওঁ। গতিকে ভিডিঅ'টো তোমালোকে চাই থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যদিও তোমালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, কাৰণ ছাবস্ক্ৰাইব নকৰিলে ভিডিঅ'টো মই যেতিয়া দিওঁ তেতিয়া নাপাবা, অ'কে।
এতিয়া চোৱা 1 নম্বৰটো কৈছে নেম দ্য মেজৰ নিউট্ৰিয়েন্টছ ইন আৱাৰ ফুড মানে আমাৰ ফুডত কি নিউট্ৰিয়েন্টছ থাকে নিউট্ৰিয়েন্টছ বহুত ধৰণৰ থাকে ফেটছ থাকে মিনাৰেলছ প্ৰটিনছ এইবোৰ থাকে আৰু এইবোৰ থাকাৰ বাবে খাদ্যবস্তু বেলেগ বেলেগ খাদ্যবস্তু বেলেগ বেলেগ নিউট্ৰিয়েন্টছ থাকে যিবোৰ নিউট্ৰিয়েন্টছে আমাক কি শক্তি দিয়ে গ্ৰোথ হোৱাত হেল্প কৰে গতিকে কিছুমান নিউট্ৰিয়েন্টছৰ নাম লিখিব দিছে যোনটো খাদ্যত পোৱা যায় ওকে এটো ফাৰ্স্ট পইণ্টটো যোনটো পেজ নম্বৰ 31 ৰ সামাৰীৰ ফাৰ্স্ট পইণ্টটোৱে হ'ব হেতু তোমালোকে ইয়াপা লিখিবা দা মেজৰ ইটো 1 নম্বৰ আনসাৰ ওকে মই এক্সট্ৰাকে আকৌ লিখি দিয়া না বুকত যেহেতু আছে ইয়াৰ পৰা ডাইৰেক্ট মুখস্থ কৰি দিবা সব মুখস্থ কৰি তাৰ পিছত কপিত মুখস্থ লিখি দিবা দা মেজৰ নিউট্ৰিয়েন্টছ ইন আৱাৰ ফুড আমাৰ মানে মেইন নিউট্ৰিয়েন্টছবোৰ মূল খাদ্য যোনটো মূলটো মেইন নিউট্ৰিয়েন্টছ কেইটা কি আছে খাদ্যত থকা কাৰ্বোহাইড্ৰেটছ থাকে প্ৰটিনছ থাকে ফেট থাকে ভিটামিনছ এণ্ড মিনাৰেলছ ইয়ালৈকে লিখিলে হ'ব বাকিখিনি নিলিখিলেও হ'ব ওকে ইয়ালৈকে লিখিবা তাৰপিছত ইন এডিশন ফুড অলসো কন্টেইনস ডায়েটারি ফাইবাৰস এণ্ড ওয়াটাৰ পানী আৰু থাকে পানীও থাকে তাৰপিছত ডায়েটারি জাতীয় খাদ্য এইবোৰটো থাকে সবতে থাকে কিন্তু মেইন কিটা হল কাৰ্বোহাইড্ৰেটছ প্ৰটিন ফেটছ মিনাৰেলছ এণ্ড ভিটামিনছ এণ্ড মিনাৰেলছ ইয়ালৈকে লিখিলে হ'ব ওকে 1 নম্বৰটো কমপ্লিট হৈছে আশা কৰিছো তোমালোকে বুজি পাইছা নেক্সট ওয়ান নেম দ্য ফলোইং ওকে কেটামান কোৱেশ্চন দিছে কোৱেশ্চনৰ মতে আনসাৰবোৰ কৰিব লাগিব প্ৰথমতে চাই যোৱা কি দিছে The nutrients which mainly give energy to our body মানে যোনটো নিউট্ৰিয়েন্টছ আমাক বডিত এনাৰ্জি দিয়ে শক্তি দিয়ে নিউট্ৰিয়েন্টছ বহুত ধৰণৰ আছে যোনটো শক্তি দিয়ে এনাৰ্জি হেতু নিউট্ৰিয়েন্টছৰ নাম লিখিব দিছে মই আনসাৰটো কপিত লিখি দিছো চোৱা এটো আনসাৰটো ওকে এটো এই নম্বৰটো হল কাৰ্বোহাইড্ৰেটছে কি কৰে কাৰ্বোহাইড্ৰেটছ এণ্ড ফেটছ মেইনলি প্ৰভাইড এনাৰ্জি টু আৱাৰ বডি মানে এনাৰ্জি কি দিয়ে কাৰ্বোহাইড্ৰেটছ আৰু ভাতৰ কাৰ্বোহাইড্ৰেটছ কোনবোৰ ফুডত পোৱা যায় ৰাইছত কাৰ্বোহাইড্ৰেট পোৱা যায় সেইবাবে কি হয় ৰাইছটো আমি খালে ভাত খালে আমি শক্তি পাওঁ তাৰপিছত ফেটছৰ পৰা আমি শক্তি পাওঁ যোনটো চৰ্বি আমাৰ চৰ্বি জাতীয় যোনটো বস্তু সেইবোৰ খালে আমাৰ গাত শক্তি হয় যেনেকৈ বাটাৰ ঘি এইবোৰ খালে আমি শক্তি পাওঁ ওকে এইবোৰ হল এনাৰ্জিৰ সোৰ্স হয় মেইন সোৰ্সটো কাৰ্বোহাইড্ৰেটছ এণ্ড ফেটছ এই দুটা স্পেলিং ভালকে মুখস্থ কৰি ৰাখিবা কাৰ্বোহাইড্ৰেটছটো ডাঙৰলে ভাঙি ভাঙি পঢ়িবা কাৰ্বো ভাঙি ভাঙি পঢ়িবা হাই হাই কাৰ্বোহাইড্ৰেটছটো একলগত পঢ়িবা ওকে নেক্সট বি নম্বৰটো কি কৈছে দা মই অলপ খৰকে কৈ আছো নহলে ভিডিওটো বহুত দীঘল হৈ যায় The nutrients that are needed আৰু মই ক্লাস 6 আৰু 7 ৰ দুইটা লেসনৰ মানে দুইটা ক্লাছৰে ম্যাথ সায়েন্সৰ ভিডিও দি আছো সেইভাবে লেসনবোৰ বহুত আছে হয় না দুইটা ক্লাছৰে দি আছো সেইভাবে মানে যাতে সোনকালে বেছি ভিডিও দিব পাৰো সেইভাবে অলপ খৰকে কৈ আছো The nutrients that are needed for the growth and maintenance of our body মানে যোনবোৰ শৰীৰ বৃদ্ধি হোৱা ডাঙৰ হোৱাত সহায় কৰে সেইবোৰ নিউট্ৰিয়েন্টছ কি প্ৰটিনছ এণ্ড মিনাৰেলছ খনিজ লৱণ প্ৰটিনছ আৰু খনিজ লৱণ ওকে এইবোৰ কি হয় আমাক গ্ৰোথ হোৱাত মেইনটেনেন্স অফ আৱাৰ বডি আৰু পুনৰ্গঠনত বৃদ্ধি আৰু পুনৰ্গঠনত হেল্প কৰে এটো এনসাৰটো এনেকৈ লিখিবা প্ৰটিনছ এণ্ড মিনাৰেলছ আৰ নিডেড ফৰ দ্য গ্ৰোথ এণ্ড মেইনটেনেন্স অফ আৱাৰ বডি ওকে প্ৰথম ৱৰ্ড দুটা লিখি তাৰ পিছত কুৱেশ্যনৰ পৰা আৰ লিখি দিহেতো দুটা নাম লিখিছো সেইবাবে আৰ লিখিছো বাকি কুৱেশ্যনৰ পৰা লিখি দিছো ওকে এ ভিটামিন ৰিকুৱাৰ্ড ফৰ মেইনটেইনিং গুড আই মানে ভাল চকুৰ বাবে ভাল চকু যাতে আমাৰ হয় চকুৰ দৃষ্টিটো যাতে ভাল হয় সেইবাবে আমি কোনটো ভিটামিন লাগে আমাৰ গাত কোনটো ভিটামিনৰ প্ৰয়োজন হয় এটো আনসাৰটো কি হ'ব ভিটামিন এ ইজ ৰিকুৱাৰ্ড ফৰ মেইনটেইনিং গুড আই সাইট ওকে এটো আনসাৰটো তোমালোকে নোট স্ক্ৰিনশ্বট মাৰি লবা তাৰ পিছত নোট ডাউন কৰি লবা তাৰপিছত ডি নম্বৰটো কৈছে মিনাৰেল দ্যাট ইজ ৰিকুৱাৰ্ড ফৰ কিপিং আৱাৰ বোনছ হেলদি মানে এটা মিনাৰেলৰ নাম লিখিব দিছে যোনটো আমাক বডি বোনছ হেলদি কৰে কোনটো মিনাৰেল হাড় যেতিয়া আমাৰ যেতিয়া কিছুমানে কয় নহয় যে ভৰিত কামুৰি আছে ভৰি বিষাই আছে হাড়বিলাক কমজোৰি হৈছে তেতিয়া কি হয় তেতিয়া মানুহে ডক্টৰে কি কেলছিয়াম কমে গাত যেতিয়া কেলছিয়ামৰ কম হয় কেলছিয়ামৰ অভাৱ হয় তেতিয়া কি হয় হাড় বোনছবোৰ কি হয় উইক হৈ যায় বোনছবোৰ বিষাই উইক হৈ যায় পটককে যেতিয়া দুখ পালে পটককে ভাঙি যোৱাৰ চান্স থাকে ওকে গতিকে কোনটো মিনাৰেল থাকে মিনাৰেল দ্যাট ইজ ৰিকুৱাৰ্ড ফৰ কিপিং আৱাৰ বোনছ হেলদি আমাৰ বোনছবিলাক হাড়বিলাক গাৰ হাড়টো যোনটো হাড়দি আছে সেইবোৰ হেলদি কৰিবলৈ কোনটো মিনাৰেল লাগে আমাক হাড়টো হেলদি কৰিবলৈ কেলছিয়াম সেইবাবে কিছুমান ক্ষেত্ৰত যেতিয়া আমাৰ ভৰি হাত কামৰে বিষায় তেতিয়া ডক্টৰে আমাক কি দিয়ে কেলছিয়াম খাবলৈ দিয়ে ওকে কেলছিয়াম ইজ এ মিনাৰেল দ্যাট কেলছিয়াম এটা কি মিনাৰেল হয় দ্যাট ইজ ৰিকুৱাৰ্ড ফৰ কিপিং আৱাৰ বোনছ হেলদি ওকে আশা কৰিছো তোমালোকে বুজি পাইছা নেক্সট 3 নম্বৰটো মই ইয়াতে আনসাৰ কৰি দিম চোৱা এটো চোৱা নেম টু ফুডছ
ইটস ৰিচ ইন মানে দুটা ফুডছৰ নাম লিখিব দিছে এই ফেটছবোৰ মানে ফেটছ কিহত পোৱা যায় ফুডৰ নাম খাদ্য ফুড মানে কি খাদ্য বস্তুৰ নাম লিখিব দিছে সেই খাদ্য বস্তুত এইকেইটা বস্তু পোৱা যায় ফেটছ কোনবিলাকত পোৱা যায় ফেটছ পোৱা যায় ঘি তাৰ পিছত বাটাৰ হয় দুটা লিখিলে হৈ যাব বি নম্বৰটো হ'ল ষ্টাৰ্চবোৰ কোনবোৰ খাদ্যত থাকে ষ্টাৰ্চ শ্বেতসাৰ নামৰ বস্তু মানে ফুড শ্বেতসাৰ নামৰ বস্তুটো ক'ত থাকে ষ্টাৰ্চবোৰ কোনবোৰ খাদ্যত থাকে হ'ব এইটো ৰাইচ তাৰপিছত ব্ৰেড BREAD ব্ৰেড হ'ব দেন পাস্তা এইবোৰত কি থাকে ষ্টাৰ্চ থাকে ওকে ডায়েটাৰী ফাইবাৰ মানে আহজাতীয় খাদ্য ডায়েটাৰী ফাইবাৰ্ছ মানে কি যোনবোৰ খাদ্যত পালচেছ জাতীয় বস্তু থাকে এইটো চোৱা পেজ নম্বৰ 25ত এইটো চোৱা কি আছে dietary fibers are also known as roughage is mainly provided by plant products মানে plants-ৰ পৰা পোৱা যায় এইবোৰ product dietary fibers to in our foods whole grains and pulses জাতীয় pulsesবোৰ grain জাতীয় বস্তুবোৰ pulses potatoes fresh fruits and vegetables are main sources of এইটো হ'ব আনসাৰটো হ'ব peas beans potatoes okay এইবোৰ হ'ব পিছে প্ৰটিনটো জানে eggs meat মাংস মাছ এইবোৰত থাকে প্ৰটিন থাকে ওকে এটো 3 নম্বৰটো কমপ্লিট হৈছে নেক্সট 4 নম্বৰটো ৰাইট নে ৰং হৈছে আমাক দিব লাগিব টিক ৰাইট দ্য স্টেটমেন্ট that are correct by eating rice alone আমি যদি এলন মানে অকল রাইস খাও we can fulfill nutrients required of আমাৰ শৰীৰত যোনবোৰ নিউট্ৰিয়েন্টছ লাগে সেইবোৰ অকল ৰাইস খালে হৈ যায় ৰাইস খালে হ'ব জানো অকল ভাত খালে নহব আমি লগতে বেলেগ ভেজিটেবলছ খাব লাগিব ফ্ৰুটছ খাব লাগিব গাখীৰ কণী এইবোৰ খাব লাগিব গতিকে এটো কি হৈছে ভুল হৈছে ওকে এটো ভুল হৈছে তাৰপিছত deficiency digest can be prevented by eating a balanced diet মানে সুষম আহাৰ এটা মানে ব্যালেন্স হিচাপত ভাল খাদ্য বস্তু খালে আমাৰ কি হয় আমাৰ ডিজিজ বেমাৰ আজাৰ কি হয় প্ৰিভেন্ট কৰিব পাৰো মানে বাধা দিব পাৰো বেমাৰ আজাৰ আহাত বাধা দিব পাৰো গতিকে এটো শুদ্ধ হৈছে নেক্সট হ'ব balanced diet for the body should contain a variety of food items আমাৰ শৰীৰৰ বাবে যোনবোৰ ব্যালেন্স ডায়েট লাগে মানে এটা মানে যোনবোৰত আমি গুটেখিনি নিউট্ৰিয়েন্টছ পাই যাও নিউট্ৰিয়েন্টছবোৰ পাব লাগে যোনবোৰ খাদ্য পৰে হেবোৰ কি হয় বেলেগ খাদ্যৰ থাকিব লাগে হেবোৰত আমাৰ বেলেগ খাদ্য ৰাখে যোনবোৰৰ পৰা আমি ব্যালেন্স ডায়েট পাও গতিকে ভ্যাৰাইটি ফুড থাকিব লাগে আমাৰ খোৱাৰ আইটেমত এটো হ'ব ৰাইট meat alone is sufficient to provide all nutrients আমি অকল মিট খালে গুটে নিউট্ৰিয়েন্টছ বোৰ পাপাও নেকি না অকল ৰাইস খালে নিউট্ৰিয়েন্টছ নাপা গুটেখিনি অকল মিট খালে নাপা গতিকে এটো ক্ৰস হ'ব ওকে 4 নম্বৰটো কমপ্লিট হৈছে নেক্সট 5 নম্বৰটো this is caused by deficiency of vitamin D এটো সোৱা vitamin D ৰ ওপৰত কি হয় গতিকে তোমালোকে এই চাৰ্টটো যেতিয়া মই কৈছো এই চাৰ্টটো পঢ়িলে ধুনিয়াকে পাৰি যাবা vitamin D ৰ ওপৰত কি হয় ৰিকেটছ হয় RICKETS আৰু এটো হলে কেনেকুৱা ধৰণৰ বেমাৰ হয় তাৰ লক্ষণবোৰ লিখা আছে তোমালোকে মুখস্থ কৰি দিবা এটো ৰিকেটছ হলে কি সিম্পটমছ হয় bones become soft and bend মানে একদম সফট হৈ যায় বেকা হৈ যায় কিছুমান হাড়বোৰ বেকা হৈ যায় ওকে বি নম্বৰটো deficiency of dash cause a disease known as beri কোনটো ভিটামিনৰ অভাৱ হয় কোনটো cause disease by known as beri ওকে কোনটোৰ অভাৱত বেৰি ৰোগ হয় ভিটামিন স্পেলিংটো কমপ্লিট লিখিবা ভিটামিন B1 ওকে এটোৰ অভাৱত কি হয় বেৰি ৰোগটো হয় deficiency of vitamin C causes a disease known as vitamin C অভাৱত কি হয় স্কাৰভি আৰু এইবোৰ ৰোগৰ সিম্পটমছ কি গুটে চাৰটো মুখস্থ কৰিবা তেতিয়া তোমালোকে পাৰি যাবা নাইট blindness is caused due to deficiency of মানে নাইট ব্লাইন্ডনেস টো হয় মানে ৰাতি যে নেদেখা হেতু কি কুকুৰি কণা কয় ওকে হেতু কিহৰ অভাৱত হয় ভিটামিন A আৰু যে তোমালোকে বুজি পাইছা এটো লেসন কমপ্লিট হৈছে নেক্সট লেসনবোৰৰ বাবে নেক্সট ভিডিঅ'বোৰৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আজিলৈ আহিছো ধন্যবাদ ভাই ভিটামিন সি বোৰ কি হয় ডেষ্ট্ৰয়েড হিট দিলে সোনকালে ইজিলি ডেষ্ট্ৰয়েড হৈ যায়
যেনে কমলাটো কিছুমানে গৰম কৰি খায় হয় নে নহয় গতিকে কমলাত থাকে ভিটামিন সি গতিকে আমি গৰম কৰি খাব নালাগে তেতিয়াহলে সেই ভিটামিনটো নাইকিয়া হৈ যায়